পাৰ্চেল আহিব টান টানা পাৰ্চেল একটা আহি গ'ল কিন্তু আমাৰ এইটো পাৰ্চেল মিছৰ নহয় ন মই মিছৰ বাদ দিলোঁ নহয় কিহৰ ফ্লিপকাৰ্ট এইটো এতিয়া আনবক্সিং কৰাৰ কথা বেয়া লাগিছে নেকি জুলাই 27 তাৰিখে এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত আজি হৈছে আগষ্টৰ 5 তাৰিখ আৰু আহিছেনে নাই সঠিক মানে বস্তুটো আপোনালোককো দেখুৱাওঁ ময়ো চাওঁ আহিছে আহিছে লাগিছে আৰু এইটো এনেকৈ চালেতো গম নাপাব কি বা বস্তু ঢেৰ মানে হেৰি দিছে শিকলি কি কি শিকলিহে আহিছে কি হৈছিলা ষ্টিক ন ঢেৰ ষ্টিক আছে এতিয়া আপোনালোকক আনবক্সিং কৰি দেখালোঁ এইবিলাক মানে ঢেৰ কাম আছে এতিয়া কৰিবলৈ আপোনালোকক দেখাম মইতো কৰিব নাজানো এতিয়া আনবক্সিংটো কৰি ল'লোঁ ইয়াত একো নাই খালী এতিয়া আমাৰ মিষ্টাৰে কৰি যাব মই আপোনালোকক দেখাই যাম চাই হওক একো নাজানো যে কিন্তু লগাই থাকোঁতে একদম মানে দুয়োটাই পূৰা উস্তাদি মাৰি লগাই আছোঁ আৰু কিন্তু অৱশেষত ভুলেই হৈ গ'ল চাওকচোন কি যে হৈ গ'ল ইমান কষ্টকৈ লগাইছিলোঁ দেই কি কৰিব ওলাইছিলোঁ সেইটো আমাৰ যে নোৱাৰা কাম কিবা আছে জানো সেইকাৰণে আকৌ দুয়োজনে খুলি খালি গোটেইখন শেষ কৰি দিলোঁ একেবাৰে মানে প্ৰথমৰ পৰা আকৌ আৰম্ভ কৰি দিলোঁ তাৰপিছত আৰু নোহোৱাকৈ থাকিব পাৰেনে যিহেতু ইয়াৰ কোনো ধৰণৰ মানে ডেমো নাছিলে সেইকাৰণে আমি পৰাই নাছিলোঁ লগাবলৈ আৰু শেষত আপোনালোকক মই দেখাই আছোঁ এয়া চাওক একদম মানে দুয়োটাই পূৰা লগাইছোঁ হৈছেগৈ আৰু চাওকচোন ইমান মজাকৈ লগাই দিলোঁ কোনডাল ক'ত হয় মানে ভাবি ভাবি দুয়োটাই পূৰা লগাই আছোঁ মানে এটা কথা তাত এখন ডেমো দিব লাগে সেই ডেমোখন নাহিলে কাৰণে আমাৰ ভুল হৈছিলে আৰু একে তলত মানে ষ্টেণ্ডডালতো এডাল দিব লাগিব মই ভাবিছিলোঁ নালাগে নেকি কিন্তু দিব লাগিব চাবচোন একে শেষত মানে আৰু তলত আকৌ এখন দিব লাগিব যিহেতু ওপৰত ঢাকনখন থাকিবই আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন মোৰ বস্তুটো ফাইনেল